वेलकम टू माय यूट्यूब चैनल मिंटूस व्लॉग। আজি এটা নতুন ভিডিঅ' লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ব মই আপোনালোকক এতিয়া নকওঁ, আৰু ভিডিঅ'টো কেনেকুৱা হয় মই আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাব। আৰু আজি বতৰটো কেনেকুৱা চাই লওক এবাৰ। আৰু আজিৰ ভিডিঅ'টো হ'ব এনেকুৱা ধৰণৰ, মানে কি এখন গাড়ী, আৰু মই গাড়ীখন আপোনালোকক দেখাই দিম। গাড়ীখনৰে এটা মানে কি আমাৰ ঘৰৰ ওচৰতে আৰু পুখুৰী এটা খান্দিব। পুখুৰীটো খান্দোতে যিমান সময় লাগে মই আপোনালোকক দেখাই গৈ থাকিম, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ কিনে চাব। ভিডিঅ'টো কেনেকুৱা লাগে এবাৰ কমেণ্ট কৰি জনাব। আৰু এইখনে হৈছে আমাৰ পুখুৰী খান্দিবলৈ অহা গাড়ীখন। চাই থাকিব আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগে, একদম শেষলৈ কিনে চাই থাকিব। আৰু মই এতিয়া যিখিনি ঠাইত বৰ্তমান থিয় হৈ আছোঁ, ইয়াৰ পৰাই খান্দিব একদম পুৰা সিমূৰলৈ। মই আপোনালোকক একদম পুৰা খান্দা হোৱাৰ পিছতো মই আপোনালোকক এবাৰ দেখাম। এতিয়াতে মই আপোনালোকক এইকাৰণে দেখাই লৈছোঁ যে এইখিনি মাটিতে আচলতে খান্দিব পুখুৰীটো। আপোনালোকে একদম শেষলৈকে চাই থাকক। মই আপোনালোকক যেতিয়া খান্দা হ'ব তেতিয়াও এবাৰ মই দেখাই দিম আপোনালোকক গোটেইখিনি। এইটো কি মাৰি আছা? আৰু পুৰা গিৰিজ দি কিনে দিছে ইয়াতে কিবা এইবিলাক দি কিনে ৰেডি কৰি আছে। আৰু বলকচোন আমি ভিডিঅ'টো পাছৰখিনি চাওঁ কি হয়। আৰু এতিয়া ড্ৰাইভাৰ দাদাজনে এতিয়া গাড়ীত উঠি গ'ল, আৰু কিবা এটা স্কিল এটা দেখাব কৈছোঁ, কি বা দেখাই চাওকচোন আপোনালোকে। আৰু এতিয়া আৰু কামত ধৰিব, মানে কি খান্দিব আৰু পুখুৰীটো। মানে কেনেকুৱা হয় মই আপোনালোকক গোটেইখিনি দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব আৰু। এতিয়া মই আপোনালোকক দেখাম এই পুখুৰীটো যোনে খান্দি আছে, তেওঁ বিশাল ব্যৱধানৰ এটা পদক্ষেপ লৈছে। সেই পদক্ষেপটো কি কয় মই আপোনালোকক দেখাই আছোঁ এতিয়া। লগত আছে সুশীল দা, আৰু সুশীল দাই এই পুখুৰীটো খান্দি আছে বৰ্তমান। আৰু সুশীল দাই কি ক'ব তাৰে ওপৰত? চাওঁ, মই নিবনুৱা হয় সঁচাকৈ। মই বহু জেগাত ইণ্টাৰভিউ দিছিলোঁ, হয় মই চাকৰি কৰিম বুলি, কিন্তু মই চাকৰি মোৰ নচিবত নাই। গতিকে মই ভাগৰি পৰা নাই। তথাপি মই চৰকাৰৰ পৰা সুবিধা লৈছোঁ। চৰকাৰৰ পৰা সুবিধা লৈ মই মীন ফিচাৰী খুন্দাৰ কাৰণে তাত মই মীন পালন কৰিম। আৰু মীন পালন কৰি মই এতিয়া জীৱিকা নিৰ্বাহ কৰাৰ উপায় এটা পথ বাছি লৈছোঁ। চৰকাৰে মোক সেইটো সুবিধা দিছে। এইটো এটা ভাল পদক্ষেপ লৈছে আমাৰ সুশীল দাই। আৰু আপোনালোকেও চাই থাকিব ভিডিঅ'টো কেনেকুৱা হয় পাছৰখিনি। আৰু চাওক আপোনালোকে কিমান কম সময়ৰ ভিতৰত প্ৰায় এটা পাৰ হৈ গ'ল। সেইটো কাৰণে মানুহে আজিকালি আধুনিক টেকন'লজি ইউজ কৰে এইটো কাৰণে। আৰু এইখিনি কাম যদি মানুহে কৰিলেহেঁতেন তেতিয়াহ'লে কিমান সময় লাগিল হয়, মোটামুটি 2-3 দিন এইখিনিতে লাগি গ'ল হয়। সেইটো কাৰণে মানুহে আধুনিক টেকন'লজি বিচাৰে আজিকালি যুগত।
next day. আৰু যোৱাকালি মই এইখিনি ঠাইতে থিয় হৈ কিনে আৰম্ভণিৰ ভিডিঅ'খিনি বনাইছিলোঁ আৰু সেই ঠাইখিনি এতিয়া কি হৈ গ'ল আপোনালোকে চাওক এবাৰ। আৰু আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল।